हेलो फ्रेंड्स की खबर भालने আজি মই মিঠাই বনাম আৰু দেৱালীও পালেহি সেইকাৰণে বনাম আগৰ ভিডিঅ'টো কৈছোঁ যে আমাৰ ইয়াত ইমান ভাল মিঠাই নাপায় সেইকাৰণে মই ঘৰতে বনাম আৰু আজি বনাম কালাকন বনাম পনীৰ দি আৰু বহুত সোনকালে হৈ যায় মিঠাইটো খাবলৈও বহুত সোৱাদ হয় আহকচোন কেনেকৈ বনাওঁ আপোনালোকেও মোৰ লগত চাব পনীৰৰ কালাকন বনাবলৈ মই এনেকুৱা 200 গ্ৰামৰ পনীৰ লৈছোঁ পনীৰ পেকেটটো খুলি লম আমাৰ ইয়াত খোলা পনীৰ নাপায় সেইকাৰণে পেকেটে লৈছোঁ এটো পেকেটত এনেকৈ পিস কৰা থাকে পনীৰ এতিয়া মই এনেকৈ ৰুকনি লৈছোঁ ৰুকনিৰ সহায়ত ৰুকি লম এনেকৈ সব পনীৰ ৰুকি লম পনীৰ গুটেইখিনি ৰুকি ললো এতিয়া পনীৰখিনি মই এটা কেৰাহীত ঢালি দিম ইয়াত কিছুমান সামগ্ৰী লাগিব সামগ্ৰীখিনি মই কৈ আছো গাখীৰ পাউডাৰ দিম 1 কাপ এটো মই ঢালিছো এভৰিডে গাখীৰ এভৰিডে বুলি নহয় আপোনালোকে যিকোনো কোম্পানী ল'ব পাৰে ভাল কোম্পানী হলে ভাল আৰু এটো লিকুইড গাখীৰ হয় ৰুম টেম্পাৰেচাৰতে আছে না গৰম আৰু ফ্ৰিজতো থোৱা নাই ইয়াতো ঢালি দিম গাখীৰখিনি মই অলপ ঢালি দিম অলপকে গাখীৰ আৰু পনীৰখিনি মিক্স কৰি চাম আৰু অকমান শুকান লাগিছে এই কাৰণে আৰু অকমান গাখীৰ ঢালি দিম তেতিয়া হৈ যাব ইয়াৰ এনেকৈ হ'ব লাগিব এতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিম এই গুটেইখিনি প্ৰসেস মই ঠাণ্ডা কেৰাহীতে কৰিম গেছত নবহাও সকলোখিনি মিক্স কৰাৰ পিছত তাৰ পিছত মই ইয়াক গেছত বহাই দিম আৰু ভালদৰে লৰাই থাকিম মাজে মাজে নহলে লাগিও যাব পাৰে সেই কাৰণে মাজে মাজে লৰাই থাকিম গাখীৰ আৰু পনীৰখিনি শুকাব লৈছে এতিয়া মই ইয়াত ঢালি দিম চেনি মই 1 কাপ নেঢালো অলপ কমে ঢালিম আপোনালোকে মিঠা কম বেছি নিজৰ পৰিমাণে ঢালি ল'ব কিছুমানে মিঠা খাই বেছি ভাল পায় আৰু কিছুমানে কম ভাল পায় সেই কাৰণে নিজে যিমানটো ভাল পায় হেনেকৈ আপোনালোকে ঢালি ল'ব এতিয়া মই অকমান মিঠা খাওঁ হেকেনে অলপ বেছিয়ে দিছো চেনি কেটামান কাঠবাদাম লম সজাবৰ কাৰণে কাঠবাদাম গিটাও মই ধুনিয়াকৈ সৰুকে কাটি লম এইখিনি দেখছো শুকাই গৈছে আৰু ডাঠ হৈ গৈছে এতিয়া ইয়াত মই ঢালিম সৰু চামুচেদি আধা চামুচ ইলাইচি পাউডাৰ ইলাইচি পাউডাৰ দিলে বহুত ধুনিয়া সুগন্ধ এটা আহে আৰু মিঠাইত ইলাইচি পাউডাৰ দিলেহে মিঠাইটো খাই ভাল লাগে মই বহুত ভাল পাওঁ ইলাইচি দিলে কিছুমানে যদি বেয়া পায় ইলাইচি পাউডাৰটো নিদিলেও হয় সুৱক গাখীৰখিনি আৰু পনীৰখিনি মিক্স হৈ গল আৰু শুকাই গল এতিয়া আৰু অলপ সময়ৰ পিছতে ৰেডি হ'ব এনেকৈ আৰু অলপ দেৰি ভাজিম মানে শুকাই ললে ধুনিয়া হয় বস্তুটো তেতিয়া লাগি নধৰে আৰু খাবলৈও ভাল লাগে এইখিনি হৈ গৈছে সুৱক কিমান ধুনিয়া দানা বনিছে এতিয়া এইখিনি মই এনেকুৱা এখন বেকিং ট্ৰে লৈছোঁ তাত ঢালি দিম বেকিং ট্ৰে নহলেও হ'ব আপোনালোকৰ ঘৰত থালি প্লেট যিকোনো হেৰিত আপোনালোকে ইয়াত সেট কৰিব পাৰে এইখিনি এতিয়া গুটেইখিনি মই ঢালি দিম
ঢালি ইয়াক সমানকৈ মিলাই দিম। চাৰিওফালৰ পৰা মই ইকুৱেলি মিলাই ল'ম। এখন চামুচৰ সহায়ত মই লাহে লাহে প্ৰেছ কৰি কৰি বস্তুখিনি ভালকৈ ছেট কৰি ল'ম, তেতিয়া ভাল হয়, নহ'লে ভাঙি যাব পাৰে। কালাকণখিনি মই চব ফালৰ পৰা ধুনীয়াকৈ সমানকৈ কৰি ল'লোঁ। এতিয়া ইয়াত ঢালি মই কাটি থৈছিলোঁ যে কাঠবাদাম, এইখিনি ইয়াত ঢালি দিম আৰু ভালদৰে সজাই দিম। কালাকণত কাঠবাদাম দিলে ভাল লাগে দেখিবলৈ। গোটেই কাঠবাদামখিনি দি দিলোঁ। এতিয়া মই ইয়াক লাহে লাহে প্ৰেছ কৰি দিম, তেতিয়া কাঠবাদামখিনি ধুনীয়াকৈ ছেট হৈ যাব কালাকণখিনিৰ লগত। এতিয়া মই 2 ঘণ্টামান ৰেষ্ট দিম, তাৰপিছত এইখিনি মই কাটিম। কালাকণখিনি ছেট হৈ গৈছে, এতিয়া মই ইয়াক কাটি ল'ম পিচ পিচ কৰি। আপোনালোকৰ ইচ্ছা অনুসৰি সৰু ডাঙৰ যেনেকৈও কাটিব পাৰে। মই অকণমান সৰু সৰুকৈ কাটিম। এয়া চাওক ইমান ধুনীয়াকৈ পিচ হৈছে। আপোনালোকৰ যেনেকুৱাও ডাঙৰ সৰু পিচ কৰিব পাৰে। আৰু ইয়াৰ ইমান ধুনীয়া দানেদাৰ হৈছে। কালাকণৰ এইটো দানাটোৱে থাকিলে ভাল লাগে আৰু বহুত জুচি হৈছে। এনেকৈ বনাই চাব, বহুত ভাল হয় খাবলৈ। কালাকণ বনোৱা হ'ল, আমি চবেই খালোঁ, ঋষিও খালে, মানুহজনেও খালে আৰু ময়ো খালোঁ। বহুত টেষ্টি হৈছিলে আৰু কেইটামান মই থৈ দিছোঁ আৰু সেইকেইটা লগা নাই, দেৱালীলৈকে পাবগৈ বুলি শেষেই হ'ব, কেলেকি বহুত খাবলৈ সোৱাদ হৈছে। আপোনালোকেও বনাব এইটো প্ৰচেছতে, কেতিয়াও বেয়া নহয়। নতুনকৈও যদি বনাবলৈ শিকিছে তেতিয়াও এনেকৈ বনালে আপুনি এইটো নিয়মেই ফ'ল' কৰিব আৰু আপোনাৰ কেতিয়াও বেয়া নহয়। তো আজিলৈ ইমানেই, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই।